পয়গম্বৰ মহম্মদৰ বংশধৰ ইৰাণৰ লোকসকল কোনেও ইৰাণক ধ্বংস কৰিব নোৱাৰে। ইৰাণ সন্দৰ্ভত মন্তব্য কৰে যোগগুৰু বাবা ৰামদেৱে। আমেৰিকা ইজৰাইলৰ আক্ৰমণত 28 ফেব্ৰুৱাৰীত নিহত হৈছিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামনেই। তেওঁৰ হত্যাকাণ্ডৰ ফলত এক বৃহৎ যুদ্ধৰ সূচনা হয়, যি আজিও অব্যাহত আছে। আজি যুদ্ধৰ 28তম দিন। যোগগুৰু বাবা ৰামদেৱে খামনেইৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এজন ব্যক্তিক হত্যা কৰিব পাৰিলেও তেওঁৰ চিন্তা, তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তাধাৰা, তেওঁৰ আৱেগ, তেওঁৰ সাহস, তেওঁৰ শৌৰ্য, তেওঁৰ আত্মসন্মানক ধ্বংস কৰিব নোৱাৰি। তেওঁ দাবী কৰে যে যুদ্ধৰ পৰিণাম ইজৰাইল আৰু আমেৰিকাই ভুগিব লাগিব। বাবা ৰামদেৱে কয়, ইৰাণৰ বিষয়ে মই বিশেষ একো নাজানো, কিন্তু মই জানো যে এইসকল শিয়া নামেৰে পৰিচিত হজৰত মহম্মদৰ প্ৰকৃত বংশধৰ। তেওঁলোকক কোনেও বশ কৰিব নোৱাৰে, তেওঁলোকক কোনেও ধ্বংস কৰিব নোৱাৰে আৰু কোনেও তেওঁলোকক পৰাস্ত কৰিব নোৱাৰে। অহা 50 বছৰলৈ এই যুদ্ধৰ পৰিণতি ইজৰাইল আৰু আমেৰিকাই ভোগ কৰিব লাগিব। আমেৰিকা বা ইজৰাইলেও ইয়াত জয়ী হ'ব নোৱাৰে, ইৰাণো পৰাস্ত হ'ব নোৱাৰে।